বন্ধুসকল, আজি মই মোৰ নিজৰ সৰু কেইটামান অভিজ্ঞতাৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। বন্ধুসকল, এতিয়াও যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়াহে মোৰ সকলো ভিডিঅ' আপোনালোকে পাই থাকিব। আহক বন্ধুসকল, এতিয়া আচল কথালৈ আহোঁ। কথাষাৰ হ'ল, আজিকালি ল'ৰা-ছোৱালীবিলাকে তামোল খাবলৈ এৰিলে। ভাল কথা, খুব ভাল কথা। স্বাস্থ্যৰ কাৰণে ভাল আৰু বহুতো কাৰণে ভাল। কথা হ'ল, তামোলৰ পৰিৱৰ্তে এতিয়া শিখৰ, কেপি আদি গুটখা খোৱা আৰম্ভ কৰি দিলে। ফলত কি হৈছে জানেনে? ই স্বাস্থ্যৰ কাৰণে ভীষণ ক্ষতিকাৰক। আৰু কি হয়, তাতোতকৈ ডাঙৰ কথা হ'ল, এই যে কেপি, শিখৰ, গুটখা খাই এমুকুৰা পিক লৈ পিকখিনি ক'ত পেলাই আপোনালোকে জানেনে? সেই যে স্বচ্ছ ভাৰত অভিযানৰ ফলকখন, তাত পিকখিনি পেলাই দিয়া মই নিজে দেখিছোঁ। গতিকে কথাখিনি ভালেই হৈছে নে বেয়াই হৈছে নে আপোনালোকে নিজেই চিন্তা কৰি চাওক। আমি অসমীয়া মানুহ হিচাপে আমাৰ কিছুমান পৰম্পৰা আছে। এই পৰম্পৰা মতে ওচৰ চুবুৰীয়া বা ক'ৰবাৰ আলহী আহিলে আমি প্ৰথমতে এখন তামোল, তাৰপিছত এটোপা চাহ, তাৰপিছত জলপান, ভাত সাধ্যানুযায়ী আমি আলহীক শুশ্ৰূষা কৰোঁ, নহয়নে বাৰু? তাৰপিছত চাওক, তামোলখন খাওঁতে পাণখনত চূণ অলপ সৰহকৈ লগাব। সৰহকৈ লগাই এই আঙুলিটোত পাণখনৰ পৰা অলপ চূণ লগাই ল'ব। তাৰপিছত কি কৰে, কথাৰ চলতে এই আঙুলিত থকা চূণখিনি চোফাৰখনত বা বেঞ্চখনত নহ'লে কাষতে থকা দুৱাৰখনত লাহেকৈ লেপি থৈ গুচি যায়। গম পাইছেনে কথাটো? এয়াই হ'ল মানুহৰ স্বভাৱ, শিষ্টাচাৰ। তাৰ পাছত চাওক, আমি ঘৰতেই হওক বা পৰতেই হওক ভাতকেইটা খাওঁ। ভাত খোৱাৰ পিছত কি হয়, কাষতে থকা গামোচাখনলৈ আমাৰ হাতখন নাযায়। আমি কি কৰোঁ, ওলাই আহোঁতে লাহেকৈ দুৱাৰত ওলমি থকা সেই পৰ্দাখনত হাতখন মোহাৰ মাৰি ধুনীয়াকৈ ওলাই আহি আকৌ আমি বহোঁহি। এইটো ভালেই হৈছেনে বেয়াই হৈছেনে আপোনালোকে চিন্তা কৰি চাওকচোন। আকৌ চাওক, আমি চৰকাৰী হস্পিটেললৈ যাওঁতে তাত দেখিব ইমান ধুনীয়াকৈ চৰকাৰে হস্পিটেলখন সজাই থৈছে, টাইলছ লগাই থৈছে, বেৰখনত ধুনীয়াকৈ আধালৈকে টাইলছ লগাই থৈছে আৰু লেট্ৰিন বাথৰুমত ধুনীয়াকৈ টাইলছ লগাই সজাই থৈছে। কিন্তু আমি কি কৰোঁ, এমুকুৰামান তামোল খাই দেশৰ মানে পিক পেলাই গোটেই বেৰখন ৰঙা কৰি পেলাওঁ। আৰু লেট্ৰিনৰ কথাটো ক'বই নালাগে। লেট্ৰিনৰ দৰজাখন খোলাৰ লগে লগে আপোনালোকে দেখা পাব দুৱাৰ মুখৰ পৰা আপোনালোকে ভৰি দিব নোৱাৰে। একে ৰাতিৰ ভিতৰত এনে অৱস্থা কৰি থয়। কথাটো হয় নে নহয় আপোনালোকে চাওকচোন। আৰু ৰুমটোৰ সন্মুখত থকা যিটো বেচিন হাত ধুবলৈ, পানী খাবলৈ ব্যৱহাৰ কৰে, সেই বেচিনটোত কি কৰে, বেমাৰীজনৰ লগত যিজন ৰখীয়া থাকে, সেই দুয়োজনক খোৱা ভাতখিনি, থকা ভাতখিনি, দালিখিনি, ভাজিখিনি সেই বেচিনটোত পেলাই দিয়ে। ফলত কি হয়, দুৰ্গন্ধময় হয়, সেই গোন্ধত কাষেদি মানুহ যাব নোৱাৰা হয়।
চিন্তা কৰকচোন, আমি কিমান যে নিজে নিজে লেতেৰা কৰোঁ সেই অনুষ্ঠানবিলাক। কিন্তু প্ৰাইভেট হস্পিটেলত সুকীয়া। তাত মানুহ সোমাই গ'লে তামোল লৈ যাবলৈ নিদিয়ে, তামোল খাবলৈ নিদিয়ে, আৰু চাওকচোন কিমান সুন্দৰকৈ, কিমান পৰিপাটিকৈ সজাই থোৱা থাকে। এখন ফুলনি থাকে, ফুলি থাকে, কিমান ভাল লাগে। হস্পিটেলৰ যেন অনুমানেই নহয়। তাৰ পিছত আপোনালোকে চাওক, চোলা আমি সলাইছোঁ, কিন্তু দেহা একেটাই। মানুহৰ স্বভাৱ পৰিৱৰ্তন নহয়। আমি যিখন সমাজত জন্ম ল'লো, সেই ঠাইৰ স্বভাৱ আমাৰ লগত অন্তৰ্নিহিত হৈ থাকে। কিন্তু একেখিনি মানুহ ভাৰতবৰ্ষৰ বাহিৰলৈ গ'লে কি হয়, সম্পূৰ্ণ বদলি হৈ যায়। তাত তামোল নাখায়, পিক নেপেলায়। তামোল খালেও তাত পিক পেলাব নোৱাৰে। কিয় জানেনে? তাত যদি তামোল খাই পিক পেলাই জেগা লেতেৰা কৰে, তেতিয়াহ'লে জৰিমনা ভৰিব লাগিব। আপোনালোকে মানুহৰ চৰিত্ৰ স্বভাৱৰ ওপৰত আপোনালোকে অকণমান চিন্তা কৰি চাওকচোন। আৰু বিশেষ নকওঁ, দীঘলীয়া নকওঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।